হেল্ল' দোস্ত বন্ধুসকল কি খবৰ সকলো ভালেই আছে চাগে আজি আপোনালোকক আৰু এতিয়া ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মোৰ কুকুৰ চিৰিং ইউটিউব চেনেললৈ আজি মই এটি বিশেষ কামলৈ গৈ আছোঁ কামটো মানে কি হ'ব কি নহ'ব ক'ব পৰা নাই চ' মই এটা ইণ্টাৰভিউৰ কাৰণে গৈ আছোঁ ইণ্টাৰভিউটো মানে আজি দিম বুলি ভাবিছোঁ কি ধৰণৰ ইণ্টাৰভিউ দিব এতিয়া নাজানো এই বেছিকৈ পঢ়া শুনা নাই না তথাপিও মানে ভয় লাগিছে বুকুখন ধপ কৰিছে এতিয়া এলাই আহিছোঁ গোটেই গাঁৱটো গৈ আছে ভিতৰতে আছে তাৰ ভিতৰত অফিচ আছে অফিচত গৈ কিনে মানে মই ইণ্টাৰভিউ দিব লাগে ইণ্টাৰভিউ আজি কলম লৈ পোৱা নাই কলম লৈ আহিছোঁ তাৰ ইণ্টাৰভিউ দিমগৈ ইণ্টাৰভিউ দিয়াৰ পিছত কি লিখিব দিয়ে কি নাজানো কি সুধি নাজানো কাৰণ কেলৈ কি নতুন জেগা ন সেইটো কাৰণে আহিছোঁ আজি গৈ আহোঁচোন কি সুধে কি নুসুধে ইণ্টাৰভিউ দি আহোঁ যদি পাছ কৰোঁ আপোনালোকৰ ভিডিঅ'টো আকৌ লগ পাই আছোঁ যদি ফেইল কৰোঁ লগ পাই আছোঁ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ এনেকৈ গৈ আছোঁ ক'ব লাগিব এতিয়া কাৰণে অফিচটো অলপ হাউচকিপিং আহিছে জাষ্ট হাউচকিপিং আহি কৰিছে আৰু অফিচৰ ভিতৰত মোবাইল এলাউড নাই এনড্ৰইড কিবা কৰিবলৈ বা ভিডিঅ' চিডিঅ' কৰিবলৈ এলাউড নাই এনেই লাউড দেখাব নোৱাৰিম চাগে কাৰণ কেলৈ কি হেৰি নাই যে সেইটো কাৰণে ৰাস্তাত ওলাই আহিলোঁ গাড়ী আছে দেখিছে অহা নাই কাৰণে ইণ্টাৰভিউ ল'লোঁ ইণ্টাৰভিউটো যি কি নহওক সৰু সুৰা অলপ পাছ কৰিলোঁ আহি ডিউটি জইন কৰিলোঁহি আজি জাষ্ট ডিউটি জইন কৰি এতিয়া বহি আছোঁ এইফালে আছে বহি আছোঁ এইফালে বহি আছোঁ এনেকৈ বহি আছোঁ ডিউটি জইন কৰিলোঁ এতিয়া অলপ বহি আছোঁ আৰু আৰামত কিবা ডিচি চিচি অহা নাই গাড়ী চাড়ী অহা নাই অফিচৰ কাৰণে বহি আছোঁ যি কি নহওক ভাল বেয়া আছে আৰু কামটো জইনিং কৰিছোঁ তাতে আৰু তামোল খাই ৰঙা হৈছে আজি তামোল খাই ল'ম ছুটিতে যি কি নহওক চেকৰিটি কৰিছোঁ এতিয়া ন এতিয়া আৰু সময়ৰ ফল সময় মানিব লাগিব এইটো মাস্কখন লগাই লওঁ তাতে অ'পেন কৰিব নোৱাৰি খন্তেকৰ কাৰণে অ'পেন কৰিছিলোঁ অ'কে বাই বাই আজি ডিউটি ইমানতে এতিয়া আমাৰ ভিডিঅ'টো সামৰণি মাৰোঁ কাৰণ কেলৈ কি মই ডিউটি জইন কৰিছোঁ এতিয়া যাতে সেইটো কাৰণে